ওকে গাইজ, আপোনালোকে যদি ক'ৰবাত ফুৰিবলৈ যাব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰথম কাম কি কৰে বাৰু? প্ৰথমতে আপোনালোকে সেই ঠাইডোখৰৰ বিষয়ে আপোনালোকে ৰিচাৰ্চ কৰি চায় যে তাত আপোনালোকে ফুৰিব গ'লে আপোনালোকৰ ফটো কেনেকুৱা আহিব। ঠিক একেধৰণে যদি আপোনালোকে ইউটিউব চেনেল এটা খুলিম বুলি ভাবে তেনেহ'লে আপোনালোকে ইউটিউব এলগৰিথমটোৰ বিষয়ে জনাটো বহুত প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ আপোনালোকে যদি নেজানে যে ইউটিউব এলগৰিথমটোনো কি, ই কেনেকৈ কাম কৰে, তেনেহ'লে আজিৰ এই ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু লগতে আমি এইটো বিষয়েও আলোচনা কৰিম যে ইউটিউবত কোনো এটা ভিডিঅ' লগতে বহুত ভাইৰেল হৈ যায় আৰু কোনো এটা ভিডিঅ' ৰখি যায়, সেইটো কেনেকৈ হয় আৰু কোনে ডিচাইড কৰে। চ' বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, বৰ্তমান সময়ত ইউটিউব এলগৰিথম বহুতো আপডেট হৈ গৈছে আৰু আমি ইউটিউব এলগৰিথমৰ লগত মিলি আপডেট হৈ যাব লাগিব যদিহে আমি ইউটিউবত ছাকচেছ ল'ব বিচাৰোঁ। যদিহে আপুনি বৰ্তমান সময়ত ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছে তেনেহ'লে আগৰ দৰে যদি আপুনি ভিউ এণ্ড ছাবস্ক্ৰাইবাৰ আনিবলৈ টাইটেল, ডিছক্ৰিপশ্যন আৰু টেক্সট এইবোৰৰ পিছত পৰি আছে তেনেহ'লে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। কাৰণ ইউটিউব ভিডিঅ' ভাইৰেল কৰিবৰ কাৰণে টাইটেল, ডিছক্ৰিপশ্যন, টেক্সট এইবোৰ ইমানো ইম্পৰ্টেণ্ট নহয়। আৰু যদিহে ইম্পৰ্টেণ্ট হয় তেনেহ'লে দুটা বস্তু ইম্পৰ্টেণ্ট হয়, যি দুটা হৈছে ইউটিউব ফিচাৰ্ছ আৰু যি দুটা ফিচাৰ্ছে ক'ব যে আপোনাৰ ভিডিঅ' কিয় ভাইৰেল হোৱা নাই বা ভিউ অহা নাই। এই দুটা ফিচাৰ্ছৰ ভিতৰত যদি আপুনি CTR বঢ়াবলৈ বিচাৰে তেনেহ'লে আপোনাৰ ভিডিঅ'টোৰ থাম্বনেইল বহুত এট্ৰেক্টিভ আৰু ইম্প্ৰেছিভ হ'ব লাগিব। কাৰণ যিকোনো প্লেটফৰ্মে বিচাৰে যে ভিউৱাৰে যিমানখিনি পাৰে সিমানখিনি টাইম স্পেণ্ড কৰক আৰু ইউটিউবেও এনেকৈয়ে বিচাৰে। গতিকে যদি আপুনি আপোনাৰ ভিডিঅ'টো দৰ্শকক অধিক সময় চাই থাকিবলৈ সক্ষম হয় তেন্তে ইউটিউবে আপোনাৰ ভিডিঅ'টো ভাল বুলি অনুভৱ কৰিব আৰু ইউটিউবে নিজে আপোনাৰ ভিডিঅ'টো প্ৰচাৰ কৰিব। সেয়ে ইউটিউবত ৱাটচ টাইমটো বহুত ইম্পৰ্টেণ্ট। আৰু এই দুটা ফিচাৰ্ছৰ বাহিৰেও যদি আপোনালোকে ইউটিউবত গ্ৰ' কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইউটিউবত কনচিষ্টেঞ্চি বজাই ৰাখিবলৈ লাগিব। যদিহে আপুনি এটা ভিডিঅ' আজি পাব্লিছ কৰে আৰু তাৰপিছত ছেকেণ্ড ভিডিঅ'টো যদি আপোনালোকে 1-2 মাহৰ পিছত পাব্লিছ কৰে তেনেহ'লে নহ'ব। আপোনালোকে ভিডিঅ' পাব্লিছ কৰাৰ যিকোনো এটা টাইমিং ছেট কৰি ল'ব লাগিব যে আপোনালোকে ডেইলি বেচিছত আপোনালোকে ইউটিউব ভিডিঅ' পাব্লিছ কৰিবই লাগিব। তেতিয়াহে আপোনালোকে ইউটিউবত ছাকচেছ ল'ব পাৰিব। আৰু যদিহে মই CTR আৰু ৱাচ টাইমৰ কথা ক'ব যাওঁ, যদি আপোনালোকৰ CTR হাই হয় আৰু ৱাচ টাইম ল' হয় তেতিয়াও আপোনালোকৰ ভিডিঅ' ভাইৰেল নহয়। আৰু যদি আপোনালোকৰ CTR ল' হয় আৰু ৱাচ টাইম হাই হয় তেতিয়াও আপোনালোকে ভিডিঅ' ভাইৰেল কৰিবলৈ নোৱাৰে। গতিকে আপোনালোকক দুইটাই বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে দুইটাৰ ওপৰত কাম কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে থাম্বনেইল বনাবই লাগিব যিটো আপোনালোকৰ বহুত এট্ৰেক্টিভ আৰু ইম্প্ৰেছিভ হয়, যেনেধৰণে মই আপোনালোকক কৈছোঁৱে অলৰেডি। আৰু তেনেকৈয়ে ভিডিঅ'টোত বহুত দম থাকিব লাগিব, মানে তাত যিবিলাক ইনফৰমেশ্যন দিব সেইবিলাক শুদ্ধ আৰু সত্য বেচিছত থাকিব লাগিব। তেতিয়াহে আপোনালোকে ছাকচেছ ল'বলৈ পাৰিব। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই বাই।